ফল মূল এনেতো বহুত আছে, লেচু, আম, কঁঠাল, জাম আৰু কি কয় এইটো মালটা আছে আৰু বহুত, আপেলো আছে। আপেলো লগাইছে। নমস্কাৰ, আপোনালোকক এই আমাৰ অঞ্চলৰ চংকং অঞ্চলৰ এখন তামোলৰ বাৰী, এই তামোলৰ বাৰীৰ বিষয়ে আপোনালোকক জনাম। এই তামোলৰ বাৰীখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সেই তামোলৰ বাৰীৰ পৰিৱেশটো আপোনালোকে নিশ্চয় চাই দেখি গম পাইছে। এই ঠাইডোখৰ আটাইতকৈ এই চংকং অঞ্চলৰ বালি ঠাই, আৰু এই বালি ঠাইডোখৰতে ইমান ধুনীয়াকৈ এখন তামোলৰ বাগান কেনেকুৱাকৈ প্ৰস্তুত কৰিলে, এইখিনি আপোনালোকক নিশ্চয়, যোন ব্যক্তিয়ে এই তামোলৰ বাৰীখন প্ৰস্তুত কৰিলে বা তামোলৰ বাৰীখন এনেধৰণৰ সুন্দৰ বনাই তুলিলে, সেইখিনি আপোনালোকক সেই ব্যক্তিৰ লগত আলোচনা কৰাম। আৰু আমি জানো চমকং অঞ্চলৰ লুগলুং গাঁও, এই লুগলুং গাঁৱৰ ৩ নং বড়ো লুগলুং গাঁও, এই গাঁওখন হৈছে বহুতো ঠাইডোখৰ শুকান, বালিয়া মাটি। এই বালিয়া মাটিতে তেখেতে ইমান সুন্দৰকৈ তামোলৰ বাৰী বনাব সক্ষম হ'ল বা বনালে, সেইখিনি আপোনালোকক নিশ্চয় তেখেতে বুজাই ক'ব কেনেকুৱাকৈ সি ইমান ধুনীয়াকৈ বাৰী এখন বনালে। তাৰ আগে আপোনালোকে চাওক, অলপ মই আপোনালোকক দেখাম। এই তামোলৰ বাৰী চাওক, কিমান ধুনীয়া তামোল। সেইটো কেইদিনমান আগত 6 মাহ ধৰি বৰষুণ নিদিয়াত তামোলৰ চেহেৰা অলপ হ'লেও কিবা দুৰ্বল দেখিছে। নিশ্চয় এই 6 মাহ দিন বৰষুণ নিদিয়াত সকলো আমাৰ অঞ্চলৰ বাৰীত ফল মূলৰ পৰা আদি ধৰি তামোল গছ, বিভিন্ন ধৰণৰ গছ গছনিৰ শুকাই কেনে এটা চেহেৰা হৈ গৈছিলে, কিন্তু আজি কেইদিন আগৰ পৰা একেৰাহে 5 দিনীয়া বৰষুণ দিয়াৰ পিছত হয়তো এই গছ গছনিৰ যি উশাহ পোৱা যেন লাগিছে হয়তো নিশ্চয়। আৰু আমিও খুব ধুনীয়া ভাল এটা লাগিছে। 6 মাহ ধৰি বৰষুণ নিদিয়াত এই আমাৰ অঞ্চলখন কেনে এটা পৰিৱেশ হৈছিলে, শুকান খুব এটা বেয়া পৰিৱেশ, ধূলি বালি, একেবাৰে মনৰ যিহেতু আশা, ফল মূল গছ গছনিক লৈ যি আশা আছিলে, সেই আশাবোৰ ভাঙি পৰিছিলে। কিন্তু আজি এই ঠাইডোখৰ আহি পেলাই আৰু এই 5 দিনীয়া যি বৰষুণ দিয়াৰ পিছত আমি আকৌ নতুন জীৱন পোৱা যেন এটা অনুভৱ। যিয়ে নহওক মই দীঘলীয়া নকৰিম, ইয়াত বাৰীখন চাওক, বাৰীখন দেখাইছোঁ। ইয়াতে আমি আহিছোঁ, এতিয়া আমি তামোলৰ যি মালিক তেখেতৰ লগত কথা পাতিম। মালিক ইফালে আহক। নমস্কাৰ। প্ৰথমে আপোনাক কি কয় ধন্যবাদ যাচিছোঁ। নামটো কচোন। মোৰ নাম ৰাতুল বড়ো। গাঁও লগুলুং। কেই বিঘা আছে তামোলৰ বাৰী? তামোল 5 বিঘা ওচৰত আছে। 5 বিঘা ওচৰত। এতিয়া গুটি লাগিছে ন? ইয়াততো খুব বালি ঠাই, মাটিখিনি ইমান ধুনীয়া যে তামোলৰ বাৰী বনাব পাৰিলে। কিমান কষ্ট কৰিব লগা হ'ল এইখিনি বাৰী বনাওঁতে? কষ্টটো একো নাই, মেহনত কৰিছোঁ, পানী দিছোঁ মাজে মাজে ন, সাৰ জাবৰ। এতিয়া এই বাৰীত কি আছে? ফল মূল এনেতো বহুত আছে, লেচু, আম, কঁঠাল, জাম আৰু কি কয় এইটো মালটা আছে আৰু বহুত, আপেলো আছে। আপেলো লগাইছে। আপেল হয় না ইয়াতে? এনে আনিছিলোঁ মই 6ডাল মান, বাকী মৰি গ'ল। এডাল বাচি আছে, গুটি লাগিছে বাৰু এবাৰ। আপেল এতিয়া চাব পাৰে বলচোন। এতিয়া আপেলো আমি চাব যাম। খুব মানে চেষ্টা কৰিছে তেখেতে, ফল মূল লগাবলৈ, বহুত ফল মূল লগাবলৈ চেষ্টা কৰিছে না, লগাই আছে না। এয়া চাওক আপেল, আপেল গছ এইখিনি এনে ফুল ফুলা সময় এতিয়া গ'ল, খৰাঙৰ কাৰণে এবাৰ গুটি লগা নাই, এইখিনি লাগিছে। ফল মানে ফুল ফুলাৰ দিন গুচি গ'ল। এইটো কি? এইটো আপেল হাৰিমন বুলি কয়। কি মন? হাৰিমন। এইটো গৰমত হয় ন? গৰম বতৰত এতিয়া হ'ব ন? এইটো আপেলৰ গছ। বৰষুণ নোহোৱাৰ কাৰণে এবাৰ ফুলা নাই, চব মৰি গ'ল। বৰষুণ নোহোৱাৰ কাৰণে ফুল ফুলা নাই ন? এইটো আপেল আৰু বিভিন্ন ধৰণৰ ফুল গছ গছনি। ইফালে আম আছে, এইটো 12মহীয়া আম। 12মহীয়া পুলি চাওক। থাইলেণ্ডৰ ভেৰাইটি হয়। কি ভেৰাইটি? থাইলেণ্ডৰ ভেৰাইটি বোলে। চাওক, অনলাইন আনিছে। কিমান ল'লে? এইটো এনে 400 টকা লয়। 400 টকা অনলাইনত আনিছে। অনলাইনতো আজিকালি বহুতো বস্তু পোৱা যায়,
তেখেতে কিমান চেষ্টা কৰিছে ইয়াতে বিভিন্ন ভেৰাইটিছৰ ফল মূল গছ গছনি তেখেতে ৰুইছে এতিয়া চাওক প্ৰথম যিখিনি দেখিছিলোঁ ইয়াত তামোলৰ গুটি লাগিলে নহয় জানো তামোল লাগিলে ফল লাগিলে আৰু এতিয়া সেইখিনি মাটি কঁঠাল আনাৰস 200ডালমান লগাইছে ন চাওক তেখেতে এই বাৰীক লৈ কি এনে আশা আছে কিবা টাৰ্গেট আছে তোমাৰ টাৰ্গেটটো কি ক'ম আৰু সেইটো বেছি পিনি যি 1 টকা 2 টকা পায় সেয়ে ন এনে কিমান বছৰ হ'ল এইখিনি কাম কৰা 10 বছৰ হ'ল 10 বছৰ হ'ল বয়স কিমান বয়স 29 মান হ'ল 29 মান 18-19 বছৰ 18-19 বছৰৰ পৰাই তুমি এনেকা বাৰী বনোৱাৰ কাম লাগি আছে না এনে কাক দেখি এনে প্ৰথমে 100ডালমান লগাইছিলোঁ হয় তাৰপিছত এনে মনটো বাঢ়ি এতিয়া হ'ল আৰু 800-900 মান বেছি হ'ল চাগে 800-900 পুলি তামোল পুলি ন তাৰ মাজে মাজে বিভিন্ন ধৰণৰ ফল মূল এনে এক্সপিৰিয়েঞ্চ মানে কাক দেখি বাৰী বনাবলৈ ইচ্ছা হ'ল এনে কাক এইখিনিতে এজন মানুহ বনাইছিলে প্ৰায় 6-7 বিঘামান তাক দেখিয়ে বুলি ক'ব লাগিব ওচৰত এনেতো কি কয় মাটি আছে যিহেতু অলপ খেতিতে লাগি যাম বুলি না তেখেতে এনেকুৱাই এনে ইফালে আছে কুঁহিয়াৰ বাগানো লগাইছোঁ নতুনকৈ এতিয়া আমি কুঁহিয়াৰ বাগানটোও দেখাম প্ৰথম এই তামোল বাগানটো দেখাইছে তেখেতে কোনোবা এজন বাৰী বনাইছিলে ওচৰতে এই বাৰী বনোৱাটো দেখি তেখেতেও নিজৰ মাটিখিনি বাৰী বনাবলৈ এইটো খেতি মাটি আছিলে খেতি পথাৰ আছিলে তাৰপৰা খেতি হয় না নহয় খেতি হয় ইমান যথেষ্ট নহয় মানে তাৰ কাৰণে বাৰীত লাগি দিলোঁ এতিয়া তেখেতে 10 বছৰ ধৰি কষ্ট কৰি এতিয়া ফল পাইছেই ধৰ এতিয়াতো তামোলখিনি তামোল বেছি বিক্ৰী কৰে প্ৰথমৰ কাৰণে ন কিমান বেগমান ওলালে এনে 8 বেগমান ওলাইছোঁ 8 বেগমান চাওক নিশ্চয় অহা বছৰ 10 বেগ 20 বেগ তেখেতৰ যে 10 বছৰীয়া দীঘলীয়া সংগ্ৰাম বাৰীত তেখেতে এই বছৰৰ পৰা প্ৰথম কিবা পালে ফল পালেই তামোলৰ ফল পালেই তামোলৰ গুটি পালে তামোল খৰাঙৰ কাৰণে এই বছৰে বেছি খৰাং দিলে ন অন্য বছৰটো এনেকুৱা নুশুকায় 6 মাহ ন 6 মাহ ধৰি বৰষুণ নাছিলে 5 মাহ 6 মাহ বহুত আচৰিত আমাৰ অঞ্চলত নহয় জানো সেইখিনি আছিল তেখেতৰ তামোলৰ বাগান আৰু অন্যটা এটা আমি কুঁহিয়াৰৰ বাগান তেখেতৰ পৰা জানিব চেষ্টা কৰিম কুঁহিয়াৰ খেতি কৰি তেখেতে কিমান পইচা উপাৰ্জন কৰিছে সেইখিনিও আপোনালোকক জনাম